হেল্ল' এভৰিৱান নমস্কাৰ মোৰ অন্যটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আৰু ময়ো ভালে আছো আজিৰ ভিডিওটো মই নিয়ৰৰ পৰা আৰম্ভ কৰিছো আৰু এইফালে আজি ৰাতিপুৱা মই ভাত বনোৱা নাই আইফালে ৰুটি বনাইছিলো আৰু মাংস বনাইছিলো যেহেতু ফিন্দুহটো আহিছে আৰু আজি দুপৰীয়া খাজত মই বনাবলৈ লৈছো এয়া চানা মাছ বাছি মিলি থৈ দিছে খুৰা এজনে দিছিলে আৰু এইফালে সবজি বনাবৰ কাৰণে ভাত কেৰেলা আছিল গছৰে তাকে চিঙি আনিলো আৰু এইফালে চানা মাছ বনাবৰ কাৰণে আদাৰ পাত নৰসিংহৰ পাত আৰু ভেদাইলতা গোটেইখিনি জাজোগাৰ কৰিছো বহুত দিনৰ পৰা এনেকৈ খাম বুলি ভাবি আছিলোঁ কিন্তু মাছ পোৱা নাছিলোঁ আনফালে মাছখিনিও মই ধুনীয়াকৈ ভাজি ল'লোঁ তাৰ পাছত ঢেকীয়া এয়া টেঙা দিছোঁ আৰু কণী দিলেও ভাল লাগে যিহেতু মই কণী নাখাওঁ সেইকাৰণে টেঙাই দিছোঁ যেহেতু বহুত বেছি গৰমো আৰু এইফালে জুইতে মই সবজিখিনি বনাই দিছোঁ আৰু ভাত বনাই থকাৰ মাজতে এইফালে বাই বনাই দিলে নেমু চৰ্বত আৰু নেমু চৰ্বতখিনি খাই ল'লোঁ ইমানেই বেছি গৰম দিছে তাৰ পাছতে এয়া মোৰ ভাত ৰেডি হৈ গ'ল মাছ আদা জাল দিছোঁ তাৰ পাছত ডাঙৰ মাছ ভাজিছোঁ ঢেকীয়া টেঙা দিছোঁ আৰু ৰঙালাও ভাজিছোঁ দালি বনাইছোঁ আৰু মাংস বনাইছোঁ আজি দুপৰীয়া সাজ এনেকৈ খালোঁ তাৰ পাছতে এয়া বাহতো যাব ওলাইছে আৰু